বহি যা। অঁ ইণ্টাৰভিউ কেইটা বজাত আছে? 12:30 আছে। আহোঁতে দেৰি হ'ব নেকি? সন্ধিয়া হ'ব পাৰে অলপ। পাৰিলে আহোঁতে আদিত্যত সোমাই আহিবি। পাৰিলে মই এতিয়া গৈ থাকোঁ ন? যা। হেল্ল' ক? না মই যাব নোৱাৰিম। ৰাধাকে লৈ যা। পথাৰৰ খেতিবোৰ বহুত নষ্ট কৰিছে গৰুৱে। মই চাব যাব লাগিব। তহঁতে কি কৰি আছ এতিয়া? হৈ কেৰমে খেলি আছ। ফোন ৰাখ। কলিয়াবৰত প্ৰচণ্ড শীত বৰষুণকো নেওচি বিশাল জনতাৰ ব্ৰজনিনাদ। 4জন অবৈধ বিদেশী অসমত প্ৰৱেশ। সমগ্ৰ অসমত কটকটীয়া নিৰাপত্তাৰ বেষ্টনী প্ৰভাৱ। ইৰাণৰ মেছেজ জেনেৰেলক বাগদাদ অধিৱেশনত বলবৎ নকৰা প্ৰস্তাৱ। হেল্ল', মই যাব ওলাই আছোঁ। তুমি কাম এটা কৰিবা, গাড়ীখন পঠিয়াই দিবা আৰু দোকানখন অলপ ভালকৈ চাবা। মই আহি পোৱা অলপ দেৰি হ'ব। আচ্ছা ঠিক আছে। গৰুবিলাক যে নহয়, ধানৰ ওচৰত বাৰু আল দিয়ে নে গৰুবোৰ? এতিয়া কমখিনি ধান অনিষ্ট কৰিলে বাৰু। কা গৰুৱে খালে সময়ত দেখা নাপায়। কোনে কয়? মই আছোঁ না, টেনশ্যন নলবি ভাই। ডন হয় ডন গাঁওখনৰ ভিতৰত। কি হ'ল? এনি প্ৰব্লেম? খবৰ ভাল বাপু? মোৰতো ভালেই, পিছে কিয়? খবৰ যেতিয়া ভালেই, আৰু এটা কথা শুনি যা। সেইফালেতো বেছি পাক মাৰি থকা দেখিছোঁ, অলপ কমাই দে বুজিছা? সেইফালে মানে? চা ভাই, ইয়াত সকলোৱে জানে তুমি কি কোৱা? তুমি কি কৈছা? মই এইবোৰ একো বুজি পোৱা নাই। আমাৰ সম্পৰ্কৰ কথা তই কি নাজান নেকি? সকলোৱে জানে, তাই দেখোন এইবোৰ গমেই নাপায়। এই কথাবোৰ কিন্তু বেছি পকুৱাই নাথাকিবি। তাই চিফ মোৰ, আণ্ডাৰষ্টেণ্ড? তই তাইক পাহৰি যা। তাই পাহৰিলেও মই নাপাহৰোঁ।
তাৰ মানে ই হাৰ নামানে। এই কথাবোৰ শুনিছা? আৰে কি গুণ্ডামি বে? ঐ কি খবৰ হ? কি খবৰ হ? কি খবৰ? ঐ ইয়াৰ পৰা ভালে ভালে কাটিব। তই কি কাম আছ? মই তাক এতিয়া কেনে লাগিল? তই তাইক পাহৰি যা, নহ'লে তোক মানুহে পাহৰি যাব। পাগল পোৱালি খোবা। মোৰ যোৱা অলপ দেৰি হ'ব। গাড়ীখন পঠিয়াই দিছোঁ, মালখিনি পিক আপ কৰিবি আৰু দোকানখন অলপ সন্ধিয়া আগে আগে সোনকালে খুলি দিবি। বাৰু যে কি নহওক, তই সৰু ল'ৰাটোক কিয় উঠাই লৈ আহিলি? ঘৰতে দেউতাক আছিলে মাষ্টৰটো, তাৰ লগতে পুতেকজনো আছে, একেলগে দুইজনকো লৈ আহিম। কোনো প্ৰব্লেম হোৱা নাইতো? প্ৰব্লেম নাই। ঠিকে আছে, মই ইতিমধ্যে ৰহমানক লগ কৰিছোঁ আৰু গোটেইখিনি তাক বুজাই দিয়া গৈছে। সি ল'ৰাকেইজন সোনকালে তালৈ পঠিয়াই দিব। ঠিক আছে। সিহঁতৰ যাতে তাত কোনো ধৰণৰ প্ৰব্লেম নহয় সেইটো কিন্তু তোৰ দায়িত্ব থাকিব। অ'কে অ'কে। আৰু যদি কাম নহয় মই তহঁতক কাৰোকে মই ৰেহাই নকৰিম, বুজি পালা? ঠিক আছে।
যা এতিয়া এই ৰবা ৰাধা মই এফালে যাব ওলাইছোঁ ইমান দৌৰা দৌৰকৈ আহিলি যে চাৰিজন অবৈধ বিদেশী অসমত প্ৰৱেশ সমগ্ৰ অসমতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা এই নিউজটো মই এবাৰ পঢ়িছোঁ তাতে ভাবিবলগীয়া কি আছে একেবাৰে চিম্পল মই এজন মানুহক লগ পাইছোঁ এজন মানুহ মানে কোনজন মানুহ কথা ক'ব বিচাৰিছে মোৰ আৰু কেনেকৈ এতিয়া তাক ক'ত ৰাখিছোঁ য'ত আছে চেভ আছে the man? Yes, he is. Okay, get him out. এতিয়ালৈ আহি পোৱা নাই ফোন এটা মাৰি লওঁ ইয়াত এই ইমান সময় হ'ল যে ৰাতি হ'ল এতিয়াও আহি পোৱা নাই অঁ আহি আছিলোঁ ভোক লাগিল কাৰণে হোটেলতে কিবা এটা খাই আহিলোঁ ক'ৰ পাইছে আহি মই মটৰ পৰা পাইছোঁ আৰু জলদি আহ অঁ হ'ব দে মই আহি পালোঁ কোনহে আপুনি কিবা হেল্প লাগে নেকি মোক তোমাৰ গাড়ীখন লাগে গাড়ী বিচাৰিলে পায় নেকি চাই দে গাড়ী বিচাৰিলে পায় নেকি চাই এতিয়া দিবি ঐ কোন নহয় আৰু কি কৈছে তহঁতে হা গাড়ীখনে কি কৰি আছ পুলিচ মাতিম নেকি থাক चल चल उठो Let's go.
স্কুটিখন গেজতৰ ঘৰতে থ'বলৈ কওঁ নেকি কালিতো সি অফিচ যাব তাক ফোন এটাকে লগাওঁ The person you are calling is not answering. Please call again later. आप जिस व्यक्ति को कॉल कर रहे हैं वह अभी कॉल नहीं ले पा रहे हैं कृपया कुछ समय बाद कॉल करें आपने कॉल কৰা ব্যক্তিগৰাকীক ফোন এতিয়া আকৌ কিয় নলগা হ'ল কি হ'লে কিবা এক্সিডেণ্ট হোৱা নাইতো আৰু এটা ফোন লগাওঁ নাই ময়ে যাব লাগিব ঐ জুমন জুমন খুলি দিয়া গাঁৱত এতিয়া কোন কোন আছে দামু নিক আৰু কিষাণ মাতি দিয়া দামু কি হোৱাট অঁ ইয়ালৈ আছোন তহঁতে ইয়ালৈ ইয়াত কি হ'ল দামুৱে ফোন কৰিছিল কিবা এটা হৈছে বোলে সি আহি আছে মাতি দিয়া আৰু ইহঁত দুটাকো মাতি দিয়া অঁ দিছোঁ কিবা কৈছেনে নাই একোৱে নকয় এবাৰ মই ট্ৰাই কৰোঁ দামু আহিছে কথা পাত কেলা ইমান ৰাতি কিয় মাতিলে বে জানো কেলা বলচোন বাৰু বলচোন গৈ পাওঁ কি হয় কিবা ভূতহে ওলাইছে না বাৰু কি ঠিক হ'বও পাৰে কোন এজন অঁ বচোন বাৰু তই কি হ'ল ক বহি কি হ'ল কথাটো নকওঁ কিয়
Bad news. Jumon is no more. কি হয় স্যার এক কোয়ালে বন্ধুহঁত জুমন ইজ ন কি কেনেকৈ হ'লে বেয়া কিমান সময়ত হৈছে আৰে ৰাতিপুৱা তই দেখোন গৈছিলি কেৰম বৰ্ড খেলি থাকোঁতে সি ইণ্টাৰভিউ দিব গ'ল বুলি নগাঁৱত আৰু এইবিলাক হ'ল কেনেকৈ আনবিলিভেবল জুমন মানে আমাৰ ইয়াৰে এজন আছে আৰু ডেড বডিটো অঁ ডেড বডিটোৰ ওচৰত এটা মোবাইল পাইছিলোঁ তাত কণ্টেক্ট লিষ্টত এটা নম্বৰ আছিল নাম্বাৰটো লোৱা ডাইল কৰা ৰিং কৰিছেনে অঁ লাগিছে মানে এই যে ঘটনাটো কি আছে ইয়াকে সোধা যাওক ঐ সঁচা কথা ক প্লেন কি ঐ কথাবিলাক কৈ দে ক ই তাৰমানে নামানিব এই কবিনে নক তই এই ক ক ক তই ঐ কিশোৰ মৰি যাব হ'ল ঐ কিশোৰ মৰি যাব চুদুৰ ভাই মৰ কম 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 মই কম ঐ এই দে কম 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 পানী 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 বিয়া মৰিলে বৰ কেতিয়া আছো ল'ৰাকেইজন আহি আছে সোনকালে আজিৰ ভিতৰতে সিহঁতক পঠিয়াৰ ব্যৱস্থা কৰি দিবি এন মই পাইছোঁ নিউজটো পাই আছোঁ কি হৈ আছে চাৰিফালে চেকিং গতিকে অলপ সাৱধান ইতিমধ্যে সিহঁত গৈ তোৰ ৰুম পালেগৈ চাগে তই সোনকালে যা তাৰপিছত সিহঁতে গৈ যে তহঁতৰ মানুহকে মাৰিব মই কি জানো কাৰেণ্টটো এতিয়াহে যাব পাৰেনে ক্লাছ অন কৰা ইমিডিয়েট ৰাধা বাকী প্লেনৰ ডিটেইলছ ক'ত মোৰ পিচিত ছাৰ ইয়াৰ পিছতো ইয়াৰ বেগত আছে পাছৱৰ্ড টাইমটাৰ পাছৱৰ্ড
মইতো এতিয়া তহঁতক গোটেই ইনফৰমেশ্যন দি দিলোঁ মোক যাব দে মা কচম মই চিধাত গুচি যাম মোক যাব দে ভাইহঁত ছাৰ এবাৰ কিবা কথা ওলাব আছে নেকি I don't think. অঁ আকৌ কাৰেণ্টটো আহিল বে নহ'লে তই চিলহাত যাব নালাগে চিধা জহন্নাম যা মাৰিলে বে ছাৰ বহক Someone please describe me about the incident. ছাৰ প্লিজ India is the second largest population country in the world. আৰু ইয়াত বহুতো ৰিলিজনৰ মানুহ বাস কৰে গতিকে এইটোৱেই ইণ্ডিয়াৰ প্ৰধান পাৱাৰ আৰু কিজানি এইটোৱেই ইণ্ডিয়াৰ উইক পইণ্টটো বহু ঠাইত বম্বিং টেৰৰ এটেক এইবোৰ কমন জেহাদ আৰু যিহেতু এইটো কৰিও ইণ্ডিয়াক কোঙা কৰিব পৰা নাই গতিকে হয়তো এইবাৰ নতুন ছিষ্টেম অৱলম্বন কৰিছে মানে 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 হোমৱৰ্ক য়েছ একজেক্টলি সিহঁতে কিছুমান ছিষ্টেম অৱলম্বন কৰিছে যাৰ কাৰণে সম্প্ৰদায়ৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে আৰু এইবোৰ কৰি এখন গৃহযুদ্ধৰ সৃষ্টি কৰিব বিচাৰিছে লাইক এ 1983 অ' মাই গড এতিয়া কি কৰিছে এতিয়া we are going to do something unusual are you guys ready of course yes দামু তই কি কওঁ দেশৰ কাৰণে কি হয় মই নাজানো জুমৰক যোনে হত্যা কৰিছে তাৰ প্ৰতিশোধ লমেই মই Good. हेलो कुछ खिलौना चाहिए था यस मैं कारबाक पठियाम कोड অসমীয়া ओके so what's the plan sir ইহঁতৰ নিউজটো গোটেই অসমে গম পায় গতিকে পুলিচ চেকিং ইজ কম্পালচৰি then how দামু ডু ইউ হেভ এনি আইডিয়া চপানালা ইটছ এ পিকনিক প্লেচ চ' আমিও যাম পিকনিক খাবলৈ কি কোৱা Okay, it's a good idea. 1 minute. Hello, Dulal. I need your bus tomorrow. No, পইচা কোনো চিন্তা কৰিব নালাগে. Okay, tomorrow, 5 o'clock. কিন্তু তাত যোৱা আগতে ৰাধা আৰু কিষণে এটা কাম কৰিব লাগিব. You have to stop one consignment. The features of BTAD. But where is Adi? Noga. Near the court, PG number 113. Okay, inform him. Sure. sir then what do you do Damu, ঠিকানা লাগাই ৰাধা মই এটা এড্ৰেছ চেণ্ড কৰিছোঁ তালৈ যা কোড অসমীয়া যিতে তাকে লৈ আহিবি চ' গাইজ প্ৰিপেয়াৰ ফৰ দ্য ৱাৰ কাইলৈ এক্সাম আছে যাৰ বাবে হয়তো
কাৰণে আহিলা বাবা আমাক ছাৰে পঠিয়াইছে এখন আপোনাক দিব দিছে আৰু কিবা কৈছে নি অসমীয়া বাবা ছাৰে কৈছে আমি অসমীয়া আচ্ছা আচ্ছা তোমালোকৰ বস্তুটো মই ৰেডি কৰি থৈছোঁ ছাৰে তোমালোকৰ কথাটো কৈছে তুমি কি চাই আছা এই টেকটো লৈ যোৱা আচ্ছা তোমালোকে ইয়াত দেৰি নকৰিবা তোমালোকে সোনকালে যোৱা হেল্ল' গুড মৰ্ণিং মৰ্ণিং ৰাতিপুৱা 4টা বাজিলে ইউ কাম ফাষ্ট অ'কে বস্তাটা সাইড করে দিন সেরা জলদি আন Shake it outside. Clear. Shake it.
Hey, stop, stop. Waalaikumsalam. দাদা যা বাহিৰত ফুৰি আহাগৈ আমি অলপ কথা পাতোঁ বাৰু হ'ব দিয়া guys listen now come to the point guys see here that's the location where are the bloody guys I think it's here guys it's time to go get ready take this Mic check. Check. I mean, who is a good one? Nick, take charge. yes sir guys listen within half an hour we have to finish this mission do you copy Copy that. Adi. sir Take me over, Pedro. Do me somebody. sir Nick, take this. Kisan. This over to me somebody. Okay, sir. Guys, let's go. Adi, come on. Yes, sir. Alert. Guys, we have to cross this river. copy that जल्दी से फटाफट उठे ঐ ভাই অলপ দিবি হেই থ আধিয়া বিটো জ্বলাই লৈছোঁ দে তাকে অলপ দিবা আৰু ৰ খাই লওঁ মই This over there. Dada, position ne? Bella. ঐ ৰখ
Kisan, you stay here. Okay. Adi, come fast. You go by this way. Yes, sir. क्या हो गया बोलिए तरफ देखो कोई आया है। क्या हुआ भाई? कोई खतरा है क्या? देखो, कुछ लोग हमारे पीछे पड़े हैं। उन लोगों को देखते ही फिनिश कर देना। ओके। खुदा हाफिज। अल्लाह हाफिज। संभाल के। टेंशन नहीं लेने का, खुदा हमारा साथ है। Nick, are you here? Yeah, মই দেখা পাইছো। Get ready for the war. I'm ready. Nick, over. Adi ki inform kor. Hello, Adi. Can you hear me? Where are you? Yeah, come fast. What's the time? Oh no, I have lost my watch. Me too. এতিয়া সময় কথা গমেই নাপাওঁ। নাপাওঁ।
আইডিয়া হৈছে নে নাই? পাইছে আহি লোকেশ্যনৰ মতে। গাইজ আৰ ইউ অল ৰাইট? ইয়া মানুহ এজন কা গাড়ীত আছে, কিষানে পঠাই দিলোঁ। ৰাধে চেঞ্জ ইউৰ পজিশ্যন, গেট বেক টু দ্য বাছ। কিচোন কা কিষান ক'ত আছে মই কি জানো? কিয় তই তাৰ ওচৰলৈকে অহা নাই নেকি? নাই, শ্বৰ্টকাট ৰোড। আদি তই কিচনক লৈ বাছত লৈ যা। অ'কে ৰোজাৰ নিক য়েছ ছাৰ। তুমি নৰ্থত যাওঁ, মই চাউথত যাম। কপি কপি ডেট। গাইজ জাষ্ট বি ছেফ। অ'কে অ'কে। আদি মই মানুহকেইটা গাড়ীত উঠাই দিলোঁ। উঠনি সিহঁতৰ বেগটো পৰি গৈছিলে, মই চাওঁগৈ ৰ'বা। হ'ব দে। और कोई है? হেই তইহে, মই মিছাতে ভয় খাই গৈছিলোঁ। আৰু কোনোবা আছে নেকি? মোৰ মতে চব খালাছ। চালা জেহাদী কৰ। মাদাৰ চুধত কপা আহিছিলি? ওই কমন কমন, যাও গয়া। বো 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 বো। ওই তিনেকেইটা ক'ত গ'ল? গাড়ীতে আছে। কিবা নথিপত্ৰ ইয়াত বিচাৰি পাইছনে? এতিয়ালৈ একো পোৱা নাই, পাম নিশ্চয়। বিচাৰ সোনকালে। 1 মিনিট। আহিলি। সেইফালৰ খবৰটো ভালনে? নাই, চিন্তা কৰিব লগা বিষয় নাছিল, বাছ সোধ পোছ কৰিবৰ কাৰণে মাতিছিল। কিন্তু তাত একোতো অসুবিধা হোৱা নাছিল? নাই, লাষ্ট কানেক্টৰ কাৰণে সোধা পোছা কৰিছিল। অ'কে, এতিয়া পালিনে? য়েছ হয় নেকি? Have been gunned down in an encounter with army in Karbi Anglong district of Assam today. Some arm and ammunition in fact has been recovered as well. The initial details are indicating that these were 6 KPLT militants who have been neutralized in this particular operation. It was indeed a joint operation between নহ'লে 7 দিনৰ আগত যাক তহঁতে মাৰি আহিছিলে সিহঁত কোন আছিল? সিহঁতক অপাৰেট কোনে কৰিছিল? আৰু সিহঁতৰ প্লেনিং কি আছিল? বোধ হয় ডাঙৰ ঘটনাৰ আঁৰত কিছুমান সুবিধাবাদীয়ে ঘটাব বিচৰা কিছু ঘটনা। কিন্তু কোনে অপাৰেট কৰিছিল সেয়া হয়তো
গ্ৰাহকটো মই। কোন? ইলেকশ্যন ৰাতিপুৱা দেখোন তই ইলেকশ্যন প্ৰথমবাৰ কৈ দি ডাইলগ কি ইলেকশ্যন ক আদি মই গাড়ীকেইটা মানুহ আদি আদি উঠনি সিহঁতৰ বেগটো খবৰ ভালেই যেতিয়া আৰু এটা শুনি যা সেইটো নহ'লে কথা ঐ কি ক'ব আহ কি ক'ব আহ কি ক'ব আহ ৰোল কেমেৰা এণ্ড একশ্যন নহ'লে তই চিলহাট যাব নালাগে তই ইয়াতে জন নাম নহ'লে তই চিল্লাম নহ'লে তই চিলহাট যাব নালাগে